হেল্ল' হাই নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল আৰু কি খবৰ সকলোৰে মোৰ ভাল আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মোৰ লাষ্ট ব্লগটো চালেনে নাই বাৰু নাই চোৱা যদি চাই দিব আৰু চাই লৈ কি কৰিব লাগে আপোনালোকে জানে আজিকালি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই দিব আৰু টিং টিং তেতিয়া কি হ'ব মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে একদম ডাইৰেক্ট মানে একদম প্ৰথমে পাই যাব বাৰু যি কি নহওক আজি ভাবিলোঁ আপোনালোকক লৈ যাওঁ আমাৰ ঘৰলৈ মানে আমি গৈছিলোঁ ঘৰলৈ পুনেৰ পৰা গুৱাহাটীৰ পৰা শিৱসাগৰ গতিকে ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ আৰু জাৰ্ণিটো দেখাওঁ আপোনালোকেও আমাৰ লগত থাকক আৰু জাৰ্ণিটো এনজয় কৰক আৰু মাজে মাজে লগ পাই থাকিম কেনিও নাযাব চাই থাকক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে তেনেহ'লে এতিয়া যাওঁ আকৌ লগ পাম কথা পাতিম আৰু এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে ঠিক আছে আমাৰ পেকিং আৰম্ভ হৈছে দেখিছেনে এইবিলাক চব বস্তু আপিৰৰ মোৰ ইয়াত একো বস্তু নাই মই নাজানো এইবিলাক নিব পাৰিম নে নোৱাৰিম একদম মানে সাহস কৰি ওলাইছোঁ যে মই ইয়াক লগত লৈ যাব পাৰিম কিন্তু ইয়াৰ বস্তু মানে এইবিলাক ইফালে ঠাণ্ডা দিন আমাৰ তাত বা ঠাণ্ডা কিমান পৰেগৈ এইবাৰ ঠিক নাই কিতাপতো আছে অনলাইন ক্লাছৰ লগতে আকৌ তাৰ এইবোৰ গেম গাড়ী ঘোঁৰা মুঠতে খোৱা বস্তু দেখিছেনে বিস্কুট নাপাবহে তাত গৈ পেলাই এইবিলাক বস্তু লৈ লৈছে গাড়ী আৰু গাড়ী ভৰাইছিলে মই যেনে মানে বুলিয়াল বাৰু কি গম নাপায় ৱাটাৰ লাগিব যেন তাত নাপাব বাৰু এই বস্তু তাৰ এইবিলাক মই নাজানো এটা বেগত ধৰে নে নধৰে কি কৰিম মই নিজেও গম নাপাওঁ মোৰ মানে মাথা চাথা গৰম হৈ গৈছে আৰু দেই কি কৰোঁ মই গম নাপাওঁ এই ল'ৰাটোৰ হেল্ল' ফ্ৰেণ্ডছ সেয়া আমি ওলাইছোঁ এয়াৰপৰ্টলৈকে ৰাতিপুৱা এতিয়া হ'ল 7টাই বাজিব হ'ল ফ্লাইট আছে 9:35 ৰাতিপুৱা মানে এয়া কুঁৱলী নিচিনা হৈ আছে ভালকৈ ৰ'দটো ওলোৱাই নাই ইয়াত গৈ থাকোঁ এতিয়া আৰু লগ পাম এয়াৰপৰ্টত
गाइस एंड फाइनली हम पहुँच गए हैं पुणे एयरपोर्ट और एतिया पट्टापट भितरলৈ गई চেকিন টেকিন কৰি লওঁ বহুত ভিৰ আছে বুলি শুনিছোঁ আৰু ইয়াত একচুৱেলি ভিতৰত ভিডিঅ' কৰা এলাও নাই গতিকে আমি পটাপট ভিতৰলৈ যাওঁ চেকিন কৰি লওঁ লাগেজ দিওঁ আৰু একদম চেকিন কৰি লগ পাম দেই একদম বেগ চেক দি गेट नम्बर 10 ওচৰত বহি আছোঁ আবিৰ আমি আহি বহিলোহি আমি ক'ত যাম এতিয়া আমি এটা গৈছো চেন্নাই তাৰপা গৈছো গুৱাহাটী তাৰপা আকৌ ৰিটাৰ্ণ পুনে আহিম তাৰপিছত ক্লিক কৰি আছিলে দেখাইছা তুমি পাও নে আৰু আমি এয়া ডাৱৰৰ মাজে মাজে গৈ চেন্নাই পালোগৈ আবিৰ গোটেই ৰাস্তাটো মানে ৰাস্তাত সি অলপ পুৱে নুহুলে মই মাজে মাজে শুইছোঁ বাৰু আৰু এনেকৈ আমাৰ চেন্নাই জাৰ্ণি এয়া লেণ্ডিং কৰিব হ'ল গৈ পালোগৈ তাৰ পৰা একেবাৰে সন্ধিয়া আমাৰ ফ্লাইট আছে চেন্নাইৰ পৰা গুৱাহাটীলৈকে পুৰা শুই যাম এয়া আৰু লগ পাই আছোঁ পিছত পালোগৈ চেন্নাই তাত আমাৰ ইংলিছ বাবুৰ ভোক লাগিল বোলে তো পিজ্জা খালে আৰু ময়ো কিবা কিবি খাই ল'লোঁ তাৰ পৰা আৰু এয়া একদম গুৱাহাটী এয়াৰপৰ্টৰ পৰা বেলতলালৈ গৈ আছোঁ ৰাস্তাটো পুৰা শুলে আবিৰো শুলে ময়ো শুলোঁ গতিকে ভিডিঅ' বনোৱা নহ'ল পুৰা মানে ভাগৰ লাগিল গোটেই দিনটো চাগে 4-5 ঘণ্টা আমাৰ হল্ট আছিল তাৰ পৰা এতিয়া আৰু চাওঁচোন আৰু ভিডিঅ'ত আৰু কি দিব পাৰোঁ লগ পাই আছোঁ পাছত দেই এই যে গুৱাহাটী আহি পাওঁহি নহয় মই নিজেই গুৱাহাটীত 10-15 বছৰ ধৰি আছোঁ আৰু গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ শিৱসাগৰলৈ আৰু 300 কিলোমিটাৰ যাবলৈ আমাৰ বাকী আছে তথাপিতো মোৰ এনেকুৱা লাগে মই ঘৰে আহি পালোহি নিজৰ হাৱা মাটি পানী এইবিলাক আৰু নিজৰ মানে অসম আৰু অসমেই আৰু হয়নে নহয় অসমীয়াৰ কাৰণে অসম মাৰাঠীৰ কাৰণে মহাৰাষ্ট্ৰ নিজৰ জেগা সদায় নিজৰে আৰু যিমানেই বাহিৰত থাকি যিমানেই ভাল বস্তু নাখাওঁ ভাল কাপোৰ নিপিন্ধোঁ ভাল জেগাত নুফুৰোঁ কিয় নিজৰ জেগাৰ হাৱা মাটি পানীৰ নিচিনা একোৱেই হ'ব নোৱাৰে আৰু এয়াই বাৰে বাৰে ঘৰলৈ ঘূৰি আহোঁ এই একেটাই অনুভৱ মোৰ
এইটো জাৰ্ণিত মানে আমি কিহত উঠিলোঁ প্ৰথমতেতো গ'লোঁ ঘৰৰ পৰা এওঁ থৈ আহিলে তাৰ পৰা আমি ফ্লাইটত আহিলোঁ তাৰ পৰা ফ্লাইট আমি চেঞ্জ কৰিলোঁ চেন্নাইত তাৰ পৰা আহি আমি পালোঁ গুৱাহাটীৰ পৰা আমি কেব লৈ বেলতলালৈ আহিলোঁ বেলতলাত থাকিলোঁ এৰাতি ভাইটিয়ে ভাত পানী খোৱালে বনাই মেলি সি একো কৰিবলৈ দিয়া নাই আৰু পিছদিনা ৰাতিপুৱা এয়া বৈকুণ্ঠত বাছত উঠি ঘৰলৈ এয়া ইমান খলপীয়া যদিও ঘৰলৈ অহাৰ এয়াই হেঁপাহ আৰু আচ্ছা এটা কথা কওঁ দেই আমি ইমান দূৰৰ পৰা গ'লোঁ কিমান 2500 কিলোমিটাৰ গ'লোঁ ফ্লাইটত গ'লোঁ বাছত গ'লোঁ মানে কিন্তু আমাৰ 4 লেনৰ অৱস্থা দেখিহে বৰ দুখ লাগিল যোৰহাট টাউন সোমোৱাৰ আগত মানে আৰু এই টিয়কৰ পৰা জাজি জঘন্য ৰাস্তা চৰকাৰে এইফালে অকণমান মন কাণ দিলে ভাল হয় নে ৰাইজে কি কয় যি কি নহওক ঘৰ গৈ পালোঁ আৰু খুব শুলোঁ আৰু এয়া হ'ল পিছদিনাৰ অসমৰ আকাশ ইমান ফৰকাল ইমান চাফা ইমান নীলা ইমান বহল আকাশটো একেখনে নহয় জানো কিন্তু মোৰ লাগে নহয় অসমৰ আকাশখন অলপ বেছি বহল নেকি কাৰণ ইয়াত থাকিলে ইমান বহল ৰূপত আকাশখন দেখা নাপায় আৰু মই যে ইয়াৰ পৰা যাওঁ নহয় মানে গৈ পোৱাৰ পাছত কেইদিনমান আকাশখন চাই মানে একদম ৰোমাঞ্চিত হৈ থাকোঁ ইমান ভাল লাগে নহয় এয়া চাওকচোন কিমান ধুনীয়া আৰু এই ফৰকাল আকাশৰ তলত আমাৰ আইতা আৰু নাতিক চাওক যাৰ যি ধান্দা আৰু মানে আবিৰে এনেও আইতাক বুলিয়ে নহয় দেই যিয়ে যি কাম মানে কৰে সি চবতে সহায় কৰিবলৈ যায় কিন্তু মানে তাৰ সহায়টোহে খালি মানুহৰ কাৰণে বিপদজনক হৈ যায় তথাপিতো সি পিছ হুহকি নাহে কিন্তু এয়া চাব দেই আৰু আমি আমাৰ শৈশৱটো বহুত বেছি এনজয় কৰিলোঁ খুব উপভোগ মানে মুকলি আকাশৰ তলত হাবি বননি পথাৰ একো এৰা নাই মানে এনেকুৱা একো নাই যিটো আমি কৰা নাই সেয়ে ইয়াক লগত লৈ যাওঁ ইহঁতি যিহেতু আমি যিমান কৰিলোঁ তাৰ মানে 10 ভাগৰ 1 অংশও পোৱা নাই গতিকে ঘৰলৈ গ'লে মানে বোকা লাগিব লেতেৰা হ'ব কিবা হ'ব বুলি ফিটফাট কৰি নথওঁ আৰু মোক এৰি দিওঁ যি কৰ বুলি দিয়ক দুচাটমান দিয়ক ইয়াৰ লগতে আপোনালোকক লৈ যাওঁ ব'লক চাব আমাৰ মোৰ মাৰ কিচেন গাৰ্ডেনখন ধান খেতিৰ পৰা উঠাৰ পাছত মা আৰু দেউতা দুইজন বেছিভাগ সময় এইখিনিৰ লগতে কটায় ইয়াত আৰু কি নাই ইয়াত বেঙেনা আছে মূলা আছে ওলকবি ফুলকবি বন্ধাকবি ধনিয়া পালেং তাৰ পৰা বিলাহী কেৰেলা পুৰৈ শাক এনেকুৱা ধৰণৰ শাক বিভিন্ন ধৰণৰ শাক ৰঙালাও আছে আৰু এয়াই আৰু আমাৰ লাইশাক অসমৰ মানে ঠাণ্ডা দিন মানে লাইশাক নহয় জানো বজাৰত বোলে লাইশাক ওলাল তাৰমানে ঠাণ্ডা দিন আহিল তেনেকুৱা ধৰণৰ কথা আৰু হয় নাই গতিকে এয়াই হ'ল আৰু এইবাৰ অসমলৈ যোৱা আমাৰ ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু আজিলৈ আহোঁ তেনেহ'লে ভালকৈ থাকিব সাৱধানে থাকিব আৰু এয়া দেখিলেনে আমাৰ মা মানে 1 মিনিট এনেই নাথাকে কিবা নহয় কিবা এটা কৰিয়ে থাকে এয়া চাওক এয়া টেঙামৰাৰ জেলি ঘৰৰে টেঙামৰা বাৰীৰ জেলি বনাইছে এয়াই জীৱন আৰু ব্যস্ত জীৱন আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়াও কোনো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব অ'কে দেন বাই বাই ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড কিপ ৱাটছিং কিপ লাফিং বাই বাই